স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু যাবলৈ ওলাইছোঁ ডিমৌ আৰু ডিমৌলৈ যোৱাৰ আগত কিয় যাম গোটেইখিনি চাব আপোনালোকে গম পাব। তাৰ আগতে ভাগিনটো স্কুললৈ যাম। আজি খেল ধেমালি হৈছে, বাকী খেল ধেমালি ভিখাৰী আজি মানে ভেকচন প্ৰতিযোগিতা। চেনেলটো ভিখাৰীয়ে ক'ব ছাবস্ক্ৰাইব কৰিবলৈ ন কৈ দিয়া। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গতিকে গৈ থাকোঁ, কি হয় দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। আৰু যিসকল নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাগিনটো স্কুলত আৰম্ভ হৈ গ'ল। প্ৰথমতে ৰছী খেল, তাত সিহঁতে টিমটো জিকিছে আৰু ইয়াৰ পাছতে তেওঁলোকৰ ভেকচন প্ৰতিযোগিতা আৰম্ভ হ'ব। গতিকে কি হ'ল মই অকণমান তাৰ দৃশ্য দেখুৱাইছোঁ। যিহেতু মই উপস্থিত নাছিলোঁ, ভণ্টিয়ে মোবাইলত ভিডিঅ'কেইটা কৰিলে আৰু ভিডিঅ'কেইটা মই ব্লগত ভৰাই দিছোঁ। গতিকে আপোনালোকে চাওক। আৰু আহি ডিমৌ পালোহি আৰু মোৰ এগৰাকী ছাত্ৰী বৃষ্টি বন্যাহঁতৰ ঘৰ পালোহি। আচলতে অহা 25 ডিচেম্বৰ দিনাখন আমি এটা গান শ্বুটিং কৰিম আৰু গানটোৰ লোকেশ্যন চাবলৈ আহিছোঁ। এইটো কি বুলি কয় ডিমৌ? কমলপুৰ। কমলপুৰ হা কমলপুৰত আছোঁ আৰু কমলপুৰতে আমি শ্বুটিং কৰিম অহা দেওবাৰে। তো পালোহি লোকেশ্যন চাবলৈ আহিছিলোঁ। পানী খাই লয় খুৰীয়ে পানী দিছে। লোকেশ্যন চাই ঘূৰি ফুৰিছোঁ। এইফালে একদম বিৰাট ধুনীয়া জেগা। আচলতে মোবাইলত চালে আপোনালোকে গম নাপাব, আহিলে গম পাব। জুৰি চুৰি একদম আগৰ দিনৰ পুৰণা ঘৰ ভঁৰাল সকলোখিনি আছে। বাকী এইফালে বাগান এখনো আছে, দেখিছে এটা সুন্দৰ পৰিৱেশ একদম পূৰা। বাকীখিনি গানত দেখা পাব। ককা বুলি গান এটা কৰি আছোঁ, মাঘৰ বিহুৰ আগত পাই যাব 10 জানুৱাৰী মানত। আৰু এতিয়া উপস্থিত হ'লোহি মোৰ একদম হাইস্কুল সহপাঠী অমল কাপ্তাকৰ ঘৰ। সি বিয়া পাতিলে আৰু তাৰ ল'ৰা কি নাম কৈ দে বাবু? অংকুৰ কাপ্তাক। আৰু সি ক্লাছ 3ত পঢ়ি আছে। আৰু যিটো ছঙৰ কাৰণে আমি লোকেশ্যন চাবলৈ আহিছোঁ তাতে অভিনয় কৰিব। আৰু অমল কাপ্তাকৰ মিছেছো আমাৰ ক্লাছ ফ্ৰেণ্ড এই চিত্ৰা ইয়াত বহি আছে। আৰু সি বিশেষ কামত এফালে যাব লগা হ'ল। একচুৱেলি মোক কালিয়ে মাতিছিলে ভাত খোৱাকৈ, মই আহিব নোৱাৰিলোঁ। পৰৱৰ্তী সময়ত খাম বাৰু। আৰু খোৱাবত মই ইমান এটা ভাল নহয়, চবেই জানে বাৰু। যি কি নহওক, মানে কিমান বছৰ মোৰ লগ পাইছোঁ আমি? 15 বেছি হ'ল। হাইস্কুলতে আৰু 8, 10, 18, 22 এই বেছি হ'ল, 15তকৈ বেছি হ'ল। গতিকে মানে প্ৰায় 20 বছৰমান হ'ব চাগে। তো এই 20 বছৰ মই লগ পাইছোঁ, কিন্তু চিত্ৰা একেই আছে আগৰ নিচিনা ঠাণ্ডা মন্দাকৈ। অমলক চিনাকি কৰাই দিম বাৰু, তাক দেওবাৰে পাম গানত। আৰু বাকী আছে এইফালে মা আছে, বাইদেউ কোনোবা আছে ঘৰতে, এই দেখাম। বাবু কৈ দিয়া তুমি। আৰু ইয়াৰ এটা খুব ভাল গুণ আছে, ই ক'তো ট্ৰেইন নকৰাকৈ কিছুমান আৰ্ট পেইণ্ট কৰে। মই এখন জাষ্ট দেখাইছোঁ বাৰু, খুব ধুনীয়াকৈ কৰিছে নে। মোবাইলত চাই কৰিছে। আৰু আচলতে সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো চাই, কিন্তু বহুতে খেলি থকা গেম খেলে। একো নাই, সেইবিলাকো অকণমান কৰিব লাগে। কিন্তু এইটো এটা কলা শিকিছে মোবাইলৰ পৰা, এটা পজিটিভ যিটো চেন্স আছে মোবাইলৰ, সেইটো ই খুব ধুনীয়াকৈ ইয়াক ইউজ কৰিছে। গতিকে আপোনালোকে চবেই, কোনোবাই আঁকি ভাল পায়, কোনোবাই গান ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই কবিতা আবৃত্তি, যোনে যি কৰক, সেইটো যদি আমি এখন নেটত চাওঁ আজিকালি চব উপলব্ধ। আৰু খুব ভাল খবৰ, গুগলে এতিয়া অসমীয়াত চব দিয়ে। গতিকে ধৰক এতিয়া কালি ৱৰ্ল্ড কাপ হৈ গ'ল, আৰ্জেণ্টিনা জিকিলে, মেছি বায়'গ্ৰাফিটো চাব পাৰে। আৰু যদি কোনোবাই চাম বুলি ভাবে, মোৰ ডেছক্ৰিপশ্যনত আছে, মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ, চাব সকলোৱে। গতিকে বাকীখিনি দেখুৱাই গৈ থাকিম। লোকেশ্যনটো চালোঁ আহি পেলাই ডিমৌতে। আমাৰ টীমৰ এজন সক্ৰিয় মেম্বাৰ, তেখেত আমাৰ লাইট কেমেৰা একশ্যন প্ৰডাকশ্যনৰ কাষ্টিং ডাইৰেক্টৰো হয়, তেখেত অভিনেতাও হয়, সম্বন্ধত মোৰ দাদাও হয়। আপুনি দেখি থাকে আমাৰ কামবিলাকত, নামবিলাকো পাই থাকে। আৰু অকল আমাৰ কাম বুলি নহয়, বিভিন্ন সময়ত কাম বিভিন্ন ঠাইত কৰি আছে। তেওঁৰ ঘৰত চাই অকণমান এই আকিবুজ্জামান এই পলাই দিছে ছাৰ। নমস্কাৰ। নাই পলোৱা নাই, মই আৰু অকণ আচ্ছা, মেকআপ লাইটটো জ্বলাই মেকআপটো অকণমান লৈ লৈছে। আকিবদাৰ ঘৰত আহি সোমালোঁ, বহুত দিন অহা নাছিলোঁ, তেওঁ ব্যস্ত, বেংগলোৰ গৈছিলে। যিহেতু তেখেতৰ একমাত্ৰ ছোৱালীজনী এতিয়া চিকিৎসা বিভাগত কৰ্মৰত ডিব্ৰুগড়তে। সেই ডিব্ৰুগড় গৈছোঁ, আমি ডিব্ৰুগড়লৈ গৈ থাকোঁ যে সৰু মানুহ, বেংগলোৰটো পাহৰি থাকিলোঁ। তো আহি চাহ খালোঁ। তাৰপৰা অহা ৰবিবাৰে যিটো শ্বুটিং আছে, দুৰ্ভাগ্যবশতঃ তেখেত থাকিব নোৱাৰে। কিন্তু শিল্পী হিচাপে যিখিনি সহায় কৰিব লাগে একদম নিজৰ ফালৰ পৰা 101% দিছে। ডিছকাশ্যন কৰি আছোঁ। মানে তেওঁ কৈছে মই নাথাকিলেও মোৰ অনুপস্থিতি অনুভৱ নোপোৱা, মই এনেকুৱাকৈ গোটেইখিনি যোগাৰ কৰি দিম। সেয়াই আৰু চাহকাপ খালোঁ আৰু
বাকী আকামৰ লগত কাম কৰি এইটো কাৰণে ভাল লাগে মই সৰুৰ পৰা অভিনয় কৰিছোঁ যিখিনি অভিনয় কৰিবলৈ মই পোৱা নাছিলোঁ যিকেইটা কেৰেক্টাৰ মই কৰিবলৈ পোৱা নাছিলোঁ সেইকেইটা কেৰেক্টাৰ আজি আক্ৰমে মোক কৰিবলৈ সুবিধা দি মোক ছাকচেছ কৰিছে মোৰ লাইফটো অন্ধ চৰিত্ৰ কৰা নাছিলোঁ অন্ধ চৰিত্ৰ কৰিলোঁ গান্ধী কৰিবলৈ চখ আছিলে গান্ধী কৰিবলৈ পালোঁ তাৰপিছতে বৃদ্ধ ৰোল এটা কৰিম বুলি ভাবি আছিলোঁ এই গানটোত বৃদ্ধ ৰোল এটা আছিলে কিন্তু মই বেলেগ কামত যাবলগীয়া হৈ গ'ল বৃদ্ধ ৰোলটো মই কৰিব নাপালোঁ এতিয়া এইবছৰ কৈ দিছোঁ আৰু কথাটো ওলাইছে কাৰণে এইটো ভিডিঅ'তে মানে প্ৰকাশ পাব আমাৰ যিটো বহাগী বুলি এটা চিৰিজ আছে তো এইবছৰ বহাগীত তেখেত এজন অত্যন্ত মানে কৰাইছ মানে চিকতা মানুহৰ মই এটা কেৰেক্টাৰ লিখি আছোঁ হা তো মানে কৰাইছ মানে তেওঁ মানে নিজকে এটা কৈ দিছোঁ এটা লাইন কৈ দিছোঁ বাৰু গৌৰৱ অনুভৱ কৰে মোৰ মূৰত চুলি তেনেহ'লে চুলি কাটোতে পইচা ধেৰ গ'লহেঁতেন কালাৰ কৰোঁতে পইচা গ'লহেঁতেন গতিকে এতিয়া এপেকেট যদি সাধাৰণ মানুহে 2বাৰ লগায় এতিয়া 10বাৰ লগায় মানে এটা কেৰেক্টাৰ তেনেকুৱা ধৰণৰ বাকীখিনি আহি থাকিব বহাগত চাব তাৰপৰা আৰু এইখন অৰুণোদয় আঁচনি তেওঁ প্লেনিং কৰি চাওঁ কথা পাতোঁ কি হয় কি নহয় সেইবিলাকে আৰু এনেকৈ সোমালোঁ গতিকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ পিছত আকৌ ক'ত যাম কি কৰিম আজিৰ দিনটো সকলোখিনি দেখুৱাই থাকিম ডিমত যিখিনি কাম আছিলে কৰিলোঁ হৈ গ'ল অহা দেওবাৰ শ্বুটিং হ'ব লোকেশ্যন চালোঁ লগৰ ল'ৰা ঘৰলৈ গ'লোঁ আৰু এতিয়া যিহেতু আজি ৰাতি গুৱাহাটী যোৱা প্লেনিং আছে তো আহি পাই গ'ল মুকুন্দ মানে খাদ্য মানে মুকুন্দ মানে ফুলনি মানে এনেকৈ বাগিচা মুকুন্দ নে খাদ্য এই দুলেজনৰ পৰা আহি আছে যিহেতু আমাৰ কাইলৈ কমিশ্যন কাম এটা আছে গুৱাহাটীত কমিশ্যন প্ৰগ্ৰেম মানে কিবা এটা ৰাভাৰ জনগোষ্ঠীৰ লগত তো সেইটো কাৰণে মানে আমি এতিয়া একেলগে যাম গুৱাহাটী শিৱসাগৰ যাম গতিকে চাই থাকক এইটো মোলৈ শিৱসাগৰ টাউন পালোহি আৰু বিতুলক পালোঁ বহুত দিনৰ মূৰত বিতুল ই আমাৰ টেকনিচিয়ান ছিনিয়ৰ টেকনিচিয়ান বিতুল হাতখন এনেকৈ নাজানো যে ব্লগ বনাবলৈ তো আজি মানুহখিনি লগ পাইছোঁ খালি খন্তেকেই আৰু চব ভাগে ভাগে যাব লখিমপুৰ যাবি নেকি আমিতো আজি ৰাতি গুৱাহাটী গৈ আছোঁ গতিকে সেয়া আৰু এতিয়া ঘৰলৈ যাওঁ আৰু কি হয় চাওঁগৈ বাই বাই আৰু এতিয়া খাই বৈ মেলি ৰেডি আমি মানে এতিয়া অকণমান কঁকাল বনাই আছোঁ আৰু মহানগৰলৈ যাব ওলাইছোঁ আৰু মাজৰখিনি দেখাব পৰা নাছিলোঁ অলপ পেকিং চেকিং আছিলে ব্যস্ত আছিলোঁ গতিকে বাকীখিনি গৈ থাকোঁ আৰু আমি গেম ভিলেজত নামিলোঁ যিহেতু আমি হাতীগাঁও যাম তেতিয়া নামি পেলাই প্ৰথমতে চাহকাপ খাম বুলি সিদ্ধান্ত ল'লোঁ আৰু দেখিছে দুগৰাকী মহিলাই কেনেদৰে ভাপৰ পিঠা বনাইছে আচলতে সকলোৱে খায় কিন্তু মই বেলেগ এটা কথাই ক'ব বিচাৰিছোঁ মানুহৰ পেটৰ তাৰণাত আজি হয়তো কোনোবা ঠাণ্ডা বুলি ব্লেংকেটৰ তলত শুই আছে বা লেপ লৈ শুই আছে বা কোনোবা হিটাৰ চলাই শুই আছে কিন্তু তেওঁলোকে পুৱাই আন্ধাৰত উঠি আহি এইদৰে পথৰ কাষত নিজৰ কৰ্ম কেনেদৰে কৰিছে আপুনি দেখিছে আচলতে এনেদৰে কৰ্ম উদ্যমী হ'ব লাগে সকলো পুৰুষ মহিলা বুলি কোনো কথা নাই আৰু তেওঁলোক নথকা হ'লে হয়তো দূৰণিবতীয়াসকলে গুৱাহাটীত আহি এইদৰে পুৱাৰ চাহটো খাবলৈ কেতিয়াও নাপালে হয় এতিয়া সেয়া আৰু বেটেৰী ৰিক্সা দৰমানুতৰ স্থান আমি মানে নাইট চুপাৰ আহিলোঁ আৰু ৰুমলৈ গৈ আছোঁ এয়াই জীৱন ই ৰিক্সা আৰু এয়া মুকুন্দ ৰুমলৈ আহি আছোঁ কিন্তু এতিয়াও দেখিছে খৰালি দিনত পথৰ ওপৰত পানী গুৱাহাটী আমি প্ৰায় বাতৰিত পাওঁ আচলতে GMD কি কৰিছে নাজানো আমি মুঠতে পানীৰ ওপৰে আহিবলগীয়া হৈছে আৰু ফাইনেলি ৰুম সোমালোঁ এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছতে 11টামান বজাত দূৰদৰ্শনৰ কাম এটা আছে ষ্টুডিঅ' সিহঁতৰ ইনডোৰ হ'ব তো বাকী তাত কেনেকৈ কি চান্স পাওঁ এলাও আছে নাই নাজানো একো যদি আছে দেখাম কি কৰিছোঁ আৰু যদি নাইতো আৰু উপায় নাই গতিকে যদি ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব